দৰ্শক বন্ধুসকল স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ মানে আজি ভিডিঅ'টো ছাবস্ক্ৰাইবাৰ এজনে মানে এনেধৰণে ষ্টেটাছ এডিট কৰিবলৈ দিছিলে লিংক এটা দিছিলে ভিডিঅ' এটাৰ সেই ভিডিঅ'টো চাই মেলি এনেধৰণৰ ষ্টেটাছ এডিট কৰিব দিছিলে সেইটো কাৰণে আজি ভিডিঅ'টো তাৰ কাৰণে আনি দিছোঁ আৰু আপোনালোকে যদি এনেধৰণৰ ষ্টেটাছ এডিট কৰিব বিচাৰে তেনেহ'লে এলাইনমেশ্যন এপছটো ব্যৱহাৰ হ'ব এলাইনমেশ্যন এপছটো লিংক দিয়া আছে ডিছক্ৰিপশ্যনত যদিহে এনে ডাউনলোড কৰি ল'ব আৰু যিটো এডিটিং সেইটো মোৰ এক্সাম ফাইল দুটাৰ ওপৰত হ'ব এক্সাম ফাইল দুটা লিংক দিয়া আছে ডিছক্ৰিপশ্যন আপোনালোকে সেই লিংকটো ক্লিক কৰিব লিংকটো ক্লিক কৰাৰ লগে লগে যিকোনো বজাৰতে এনেধৰণে আপোনালোকৰ অ'পেন হ'ব ফাৰ্ষ্ট বিটমাৰ্ক বুলি আহিব সেইটো আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব আৰু ভিডিঅ'টো চাই যদি এতিয়ালৈকে আপোনালোকে লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে মই সেই ভিডিঅ'টো আনিবলৈ মানে অতি সহজে বনাই এডিট কৰিবলৈ ট্ৰাই কৰিম ডাউনলোড কৰাৰ পিছত অ'পেন কৰিব এক্সাম ফাইলটো অ'পেন কৰাৰ পিছত ওপৰত শ্বেয়াৰ অপশ্যন আছে সেই শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব শ্বেয়াৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে তলত অপশ্যন আহিব এলাইনমেশ্যন বুলি এলাইনমেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত ইম্পৰ্টেণ্ট প্ৰজেক্ট বুলি দেখাব ঠিক তেনেকৈ মানে আৰু এটা ইফেক্ট দিয়া আছে চেক ইফেক্ট সেই চেকবোৰ চেম প্ৰচেছ কৰি এলাইনমেশ্যনত ইম্পৰ্ট কৰি ল'ব মই দুটা ফাইলো এলাইনমেশ্যন ইম্পৰ্ট কৰি লৈছোঁ আপোনালোকে ভালদৰে কৰি ল'ব ভিডিঅ'ত দেখাৰ ধৰণে তাৰপিছত কিনাৰফালে যিটো প্ৰজেক্ট লিখাছে সেই প্ৰজেক্টটো ক্লিক কৰিব তো এনেধৰণে দুটা প্ৰজেক্ট ইয়াত এড হৈ যাব বিটমাৰ্ক প্ৰজেক্ট আৰু ইফেক্ট প্ৰজেক্ট বুলি আহিব আপোনালোকে ফাৰ্ষ্ট বিটমাৰ্ক প্ৰজেক্টটো অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছত বিটমাৰ্ক প্ৰজেক্টটো এনেধৰণে আহিব ফাৰ্ষ্ট আমি ইয়াত ছংটো এড কৰিব লাগিব ছংটো এড কৰিবৰ কাৰণে তলত যিটো প্লাছ আছে সেই প্লাছটো ক্লিক কৰিব প্লাছটো ক্লিক কৰাৰ পিছত অডিঅ'ত যাব অডিঅ'ত গৈ কোনটো অডিঅ' আপোনালোকে ভিডিঅ' বনাব সেই অডিঅ'টো ইয়াৰ পৰা ল'ব পাৰে যদি মই ব্যৱহাৰ কৰা অডিঅ'ত ল'ব বিচাৰে তেনেহ'লে মিডিয়াত যাব লাগিব মিডিয়াত যাওঁ মিডিয়াত গৈ কোনটো ভিডিঅ' বা অডিঅ'টো ল'ব সেই ভিডিঅ'টো আপোনালোকে লৈ ল'ব তাৰ ভিডিঅ' লোৱাৰ পিছত এবাৰ ক্লিক কৰিব ভিডিঅ' ক্লিক কৰাৰ ওপৰত থ্ৰী ডট আছে থ্ৰী ডটটো ক্লিক কৰি তলত এক্সট্ৰাক্ট অডিঅ' লিখা থাকিব সেইটো ক্লিক কৰি ভিডিঅ'টো ডিলিট কৰি দিব তেনেধৰণে অডিঅ'টো হৈ যাব তাৰপিছত মোৰ যিটো লগো আছে সেই লগোটো আপোনালোকে ক্লিক কৰি ডিলিট কৰি দিব ইমানখিনি হোৱাৰ পিছত আমি ইয়াত ফটোবিলাক এড কৰিব লাগিব ফটোবিলাক এড কৰিবৰ কাৰণে তলত যিটো প্লাছ আছে সেই প্লাছটো ক্লিক কৰিব তাৰপিছত মিডিয়া যাওঁ মিডিয়াত গৈ ইয়াৰ পৰা ফটোবিলাক লৈ ল'ব যদি মই ব্যৱহাৰ কৰা ফটোবিলাক আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মই জিপ ফাইল সৈতে দি দিম আপোনালোকে জিপ ফাইলটো এক্সট্ৰেক্ট কৰি ফটোবিলাক ল'ব পাৰিব ফটোখন লোৱাৰ পিছত ওপৰত থ্ৰী ডটটো ক্লিক কৰি ফিল কম্প'জিশ্যন লিখা আছে সেইটো ক্লিক কৰি দিব তাৰপিছত ফটোখন ফাৰ্ষ্ট বিটমাৰ্কটোৰ সৈতে আমি মিলাব লাগিব ফাৰ্ষ্ট বিটমাৰ্কটো এনেকৈ কাৰ্চ এটা আহি ল'ব অহাৰ পিছত যিখন ফটো আমি লৈছিলোঁ সেইখন ক্লিক কৰি ছেকেণ্ডত ট্ৰিম অপশ্যন আছে ক্লিক কৰি এনেকৈ ট্ৰিম কৰি দিব বিটমাৰ্কটোৰ সৈতে তাৰপিছত ঠিক তেনেকৈ মানে বাকী বিটমাৰ্ককেইটাতো এনেকৈ চেম প্ৰচেছ কৰি ফটোবিলাক লৈ ল'ব তাৰ প্ৰথমত লোৱাৰ পিছত ইয়াৰ পাছৰ বিটমাৰ্কৰ সৈতে কাট কৰিব লাগিব পাছৰ বিটমাৰ্কটো আহি ফ'ৰ অপশ্যনত কাট অপশ্যন আছে ক্লিক কৰি এনেকৈ বিটমাৰ্কৰ সৈতে কাট কৰি ল'ব এনেকৈ মানে যিমানবিলাক বিটমাৰ্ক আছে আপোনালোকে কাট কৰি ল'ব মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ সেইটো কাৰণে মই সকলোবিলাক ফটো এড কৰি নাথাকোঁ আপোনালোকে যিমানবিলাক বিটমাৰ্ক আছে বিটমাৰ্ককেইটা কাট কৰি ল'ব মই ইয়াতে প্ৰজেক্টটো কাট কৰি দিছোঁ এনেকৈ মানে সকলোবিলাক ফটো আপুনি এড কৰি ল'ব তাৰপিছত আমি ইয়াত লিৰিক্সবিলাক লিখিব লাগিব লিৰিক্সবিলাক লিখিবৰ কাৰণে আমি বেক যাব লাগিব বেক গৈ ইফেক্ট প্ৰজেক্টটো অ'পেন কৰিব লাগিব মোৰ ইফেক্ট প্ৰজেক্ট অ'পেন কৰি দিব অ'পেন কৰাৰ পিছত এনেধৰণে আহিব মোৰ ইফেক্ট প্ৰজেক্টটো ইয়াত কিছুমান লিৰিক্স দিয়া আছে আৰু কিছুমান ছেভ দিয়া আছে আপোনালোকে ফাৰ্ষ্ট লিৰিক্সবিলাক কপি কৰিব লাগিব কিনাৰফালে যিটো আই চিম্বল আছে যিমানবিলাক লিৰিক্স আছে সেই গোটেইকেইটা লিৰিক্স মানে এনিমেশ্যনবিলাক আপোনালোকে কপি কৰিব লাগিব ঠিক তেনেকৈ মানে হোল্ড কৰি এনেকৈ চিলেক্ট কৰি ল'ব মানে চাৰিওটা লিৰিক্সবিলাক চিলেক্ট কৰাৰ পিছত ওপৰত কপি অপশ্যন আছে কপি অপশ্যনত ক্লিক কৰিব তো কপি 4 লেয়াৰ লিখা থাকিব সেইটো ক্লিক কৰিব তো বেক যাব বেক আকৌ বিটমাৰ্ক প্ৰজেক্টটো অ'পেন কৰিব লাগিব বিটমাৰ্ক প্ৰজেক্টটো অ'পেন কৰাৰ পিছত ইয়াৰ ফাৰ্ষ্ট গানটো আপোনালোকে শুনি ল'ব ক'ৰ পৰা ষ্টাৰ্ট হৈছে এনেকৈ শুনাৰ পিছত ওপৰত কপি অপশ্যনত ক্লিক কৰিব কপি অপশ্যনত ক্লিক কৰি 4 লেয়াৰ লিখা থাকিব সেইটো ক্লিক কৰি দিব তাৰপিছত আমি ইয়াত লিৰিক্সবিলাক গানটোৰ সৈতে মিলাব লাগিব গানটোৰ সৈতে মিলাবৰ কাৰণে আমি ফাৰ্ষ্ট লিৰিক্স কলৈকে গাইছে আমি গানটো শুনি ল'ব লাগিব এনেধৰণে মোৰ যিহেতু ইয়ালৈকে গাইছে ফাৰ্ষ্ট লিৰিক্স ইয়ালৈকে মিলাবৰ কাৰণে ছেকেণ্ডত যিটো লিৰিক্স আছে সেইটো হোল্ড কৰি এনেকৈ বিটমাৰ্ক কাৰ্চ এটাৰ সৈতে আনি ল'ব অহাৰ পিছত ফাৰ্ষ্টত যিটো লিৰিক্স আছে সেইটো ক্লিক কৰিব তো ফাৰ্ষ্টত টাইমাৰটোত ক্লিক কৰিব তো ফ'ৰ অপশ্যনত ট্ৰিম অপশ্যন আছে ক্লিক কৰি এনেকৈ ট্ৰিম কৰি দিব তাৰ লিৰিক্স ইয়াতে মিল খাই যাব ঠিক তেনেকৈ মানে আকৌ ইয়াত যিটো আপোনাৰ গানটোৰ সৈতে মিলাব যদি বিচাৰে তেনেহ'লে লিৰিক্সটোত ক্লিক কৰিব তলত এডিট টেক্সট লিখা আছে এডিট টেক্সটত ক্লিক কৰি আপোনাৰ গানটোৰ সৈতে এইটো মোৰ লিৰিক্সটো কাট কৰি আপোনাৰ গানটোৰ সৈতে লিখি ল'ব পাৰিব তাৰ বেক যাব বেক গৈ যিটো ছেকেণ্ড লিৰিক্স আছে ছেকেণ্ড লিৰিক্সটো আমি ঠিক তেনেকৈ মানে গানটো শুনি মিলাব লাগিব ছেকেণ্ড লিৰিক্স মোক কলৈকে গাইছে শুনি লৈছোঁ এনেধৰণে মোৰ ইয়ালৈকে গাইছে ছেকেণ্ড লিৰিক্স ইয়াৰ ছেকেণ্ড লিৰিক্স মিলাবৰ কাৰণে আকৌ থাৰ্ডৰ যিটো লিৰিক্স আছে সেইটো কাৰ্চ এটা এনেকৈ আনি ল'ব ধৰক লিৰিক্সটোত ক্লিক কৰিব টাইমাৰটোত ক্লিক কৰি অপশ্যনত ট্ৰিম কৰি দিব এনেধৰণে এনেকৈ মানে যিমানবিলাক আপোনালোকে লিখিব এনেকৈ এনিমেশ্যনবিলাক হোল্ড কৰি আপোনালোকে মিলাই ল'ব যিহেতু মোৰ থাৰ্ড নম্বৰ লিৰিক্সটো ফাৰ্ষ্ট বিটমাৰ্কটোৰ সৈতে মিল আছে ইয়াৰ যিটো লিৰিক্স সেইটো মই বিটমাৰ্কটোৰ পাছত লৈ গৈছোঁ ইয়াৰ ফাৰ্ষ্ট যিটো লাষ্ট থাৰ্ডৰ লিৰিক্স মই বিটমাৰ্কটোৰ সৈতে মিলাই দিছোঁ আৰু ইয়াৰ যিটো
4 নম্বৰৰ লিষ্ট আছে সেইটো মই বিটমাৰ্কটো পিছত লৈ দিছোঁ। এনেকৈ মানে যিমানবিলাক আছে আপোনালোকে এটাৰ পিছত এটা লিষ্ট এনিমেশ্যন মানে টেক্সট দি লিষ্টবিলাক আপোনালোকে লিখি ল'ব। মই বেছিকৈ লিখি নাথাকোঁ, মানে লিখি থাকিলে আপোনালোকে এনেধৰণে মানে ভিডিঅ'টো বেছি দীঘল হৈ যাব। এনেকৈ ট্ৰিম কৰি ল'ব। ট্ৰিম কৰাৰ পিছত তলৰ এডিট টেক্সটত ক্লিক কৰি এইবিলাকতো আপোনালোকে মানে চেঞ্জ কৰিব পাৰিব লিষ্টবিলাক। মই অকল পাছ কৰি দিছোঁ, আপোনালোকে যিমানবিলাক লিষ্ট আছে আপোনালোকে লিখি ল'ব। যিহেতু বাকী থকাবোৰ মই ডিলিট কৰি দিম, বাকী যিমানবিলাক লিষ্ট আগত আছে ভিডিঅ'টোৰ শেষত এইবিলাক মই এনেকৈ কাট কৰি দিছোঁ। ইমানখিনি হোৱাৰ পিছত আমি ইয়াত ইফেক্ট দিব লাগিব, মানে এখন পাৰ্টিকুলাৰ ভিডিঅ' এড কৰিব লাগিব। পাৰ্টিকুলাৰ ভিডিঅ'খন এড কৰিবৰ কাৰণে তলত যিটো প্লাছ আছে ভিডিঅ'ৰ ফাৰ্ষ্টতে সেই তলত প্লাছটো ক্লিক কৰিব। তলত প্লাছটো ক্লিক কৰাৰ পিছত মিডিয়াত যাব লাগিব। মিডিয়াত গৈ যিটো পাৰ্টিকুলাৰ ভিডিঅ' আছে সেই ভিডিঅ'টো আপোনালোকে লৈ ল'ব। ভিডিঅ'টো সকলোবিলাক মেটেৰিয়েল আপোনালোকে পাই যাব ডিছক্ৰিপশ্যনত। তাৰপিছত ভিডিঅ'টো এবাৰ ক্লিক কৰাৰ পিছত তলত ব্লেণ্ডিং এণ্ড অপাৰচিটি লিখা আছে, সেইটো ক্লিক কৰি লাইটিঙত ক্লিক কৰিব। লাইটিঙত ক্লিক কৰাৰ পিছত স্ক্ৰীন লিখা থাকিব ফাৰ্ষ্ট অপশ্যনত, সেইটো স্ক্ৰীনটো ক্লিক কৰি দিব লাগিব। স্ক্ৰীনটো ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে মানে হৈ যাব আমাৰ। তাৰ ভিডিঅ'টোৰ শেষত আহিব। শেষত আহি যিমান দীঘল কৰিছে আপোনালোকে সেই কাষ্ট এটা আনি ল'ব ভিডিঅ'টো। তাৰ বাকী থকাবোৰ আপোনালোকে কাট কৰি দিব 4 অপশ্যনত। এই 4 অপশ্যনত ক্লিক কৰি এনেধৰণে যিমানবিলাক বাকী আছে পাছফালে সেইবিলাক সকলোবিলাক কাট কৰি দিব। তাৰ ইমানখিনি হোৱাৰ পিছত আমি ফটোবিলাকত ইফেক্ট এড কৰিব লাগিব। ফটোবিলাক ইফেক্ট এড কৰিবৰ কাৰণে আমি বেক যাব লাগিব। ইফেক্ট প্ৰজেক্টটো অ'পেন কৰিব লাগিব। ইফেক্ট প্ৰজেক্টটো অ'পেন কৰাৰ পিছত ফাৰ্ষ্ট টেক্সটোৰ তলত যিখন ছেভ আছে ফাৰ্ষ্টত সেই ছেভখনত ক্লিক কৰিব। তাৰপিছত তলত ইফেক্ট লিখা আছে, ইফেক্টটোত ক্লিক কৰিব। তাৰপিছত তলত 3 ডট আছে, 3 ডটটো ক্লিক কৰি কপি ইফেক্ট কৰি ল'ব আপোনালোকে। মই কপি কৰি লৈছোঁ। কপি কৰাৰ পিছত আকৌ বেক যাব, বেক গৈ তাৰপিছত আকৌ বিটমাৰ্ক প্ৰজেক্ট অ'পেন কৰিব লাগিব। তাৰ ফাৰ্ষ্টত যিখন ফটো আছিলে সেই ফটোখন আপোনালোকে ক্লিক কৰিব। তাৰ তলত ইফেক্ট লিখা আছে, ইফেক্টটো ক্লিক কৰি তলত 3 ডটটো ক্লিক কৰিব। তাৰ ইয়াত পাছ ইফেক্ট কৰি দিব। পাছ ইফেক্ট কৰি দিয়াৰ লগে লগে এনেধৰণে আমাৰ ইয়াত ইফেক্টটো এড হৈ যাব। যিহেতু ফটোবিলাক অলপ জুম কৰি দিব লাগিব, মানে জুম কৰিবৰ কাৰণে যিখন ফটো আছে মানে ফাৰ্ষ্ট আমি যিখন ফটো লৈছিলোঁ সেইখন ক্লিক কৰিব। তাৰ তলত মুভ এণ্ড ট্ৰান্সফৰ্ম লিখা আছে। তাৰপিছত থাৰ্ড অপশ্যনত জুম অপশ্যন আছে, ক্লিক কৰি এনেকৈ মানে অলপ জুম কৰি দিব। আপোনাৰ ভিডিঅ'টোৱে ভালকৈ মিলাই ল'ব আপোনালোকে। ইয়াৰ পিছত আকৌ আপোনালোকে বেক যাব। বেক গৈ ইফেক্ট প্ৰজেক্টটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ছেকেণ্ড অপশ্যনত যিখন ছেভ আছে তলত সেই ছেভখনত আপোনালোকে কপি ইফেক্টবিলাক আপোনালোকে কপি কৰি ল'ব ছেম প্ৰচেছ কৰি। কপি ইফেক্ট কৰাৰ পিছত আকৌ বেক যাব। বেক আকৌ বিটমাৰ্ক প্ৰজেক্ট অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ছেকেণ্ডত যিখন ফটো আছিলে সেই ফটোখন আমি এই ইফেক্টটো এড কৰিব লাগিব। ছেকেণ্ড ফটোখন আহি ল'ব। অহাৰ পিছত ক্লিক কৰি ইফেক্টত ক্লিক কৰি তলত 3 ডটটো ক্লিক কৰি পাছ ইফেক্ট কৰি দিব। এনেধৰণে পাছ ইফেক্ট কৰাৰ পিছত এই ইফেক্টটো আমি এখন ফটো এৰি এখন ফটো এড কৰিব লাগিব। ইয়াৰ ছেকেণ্ডত যিখন ফটো আছে সেই ফটোখনত আমি এই ইফেক্টটো পাছ কৰিব নালাগিব। থাৰ্ডৰ যিখন ফটো আছে সেই ফটোখনত এই ইফেক্টটো পাছ কৰি দিব। যিমান বিটমাৰ্কত আমি ইফেক্ট এড কৰিছিলোঁ এনেকৈ এখনেৰে এইখন এই ইফেক্টটো পাছ কৰি দিব। তো আকৌ মাজৰ ফটোখন এড কৰিবৰ কাৰণে আকৌ ইফেক্টত যাব, বেক গৈ মোৰ ইফেক্ট প্ৰজেক্ট অ'পেন কৰিব। অ'পেন কৰাৰ পিছত থাৰ্ড নম্বৰত যিখন ছেভ আছে সেই ছেভখনৰ পৰা ইফেক্টবিলাক আপোনালোকে কপি কৰি ল'ব। এনেকৈ কপি কৰাৰ পিছত আকৌ বেক যাব, বেক গৈ আকৌ বিটমাৰ্ক প্ৰজেক্ট অ'পেন কৰিব। আৰু যোনবিলাক ফটো আমি মানে ইফেক্ট এড কৰা নাছিলোঁ সেই ফটোবিলাকত এই ইফেক্টটো আমি পাছ কৰিব লাগিব। ফটোখনত ক্লিক কৰিব, ইফেক্টত ক্লিক কৰিব, তলত 3 ডট ক্লিক কৰি পাছ ইফেক্ট কৰি দিব। এনেকৈ মানে যিমানবিলাক আছে ফটো আমি এড লৈছিলোঁ যিমানবিলাক এড হৈ গৈছিলোঁ সেই ফটোবিলাকৰ ইফেক্টটো পাছ কৰি দিব। ইফেক্টটো পাছ কৰি ল'লে এনেধৰণে হৈ যাব আমাৰ। আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ, যিটো পাৰ্টিকুলাৰ ভিডিঅ' তাত ছং এটা এড হৈ আছে, ছংটো আমি মাইনাছ কৰিব লাগিব। পাৰ্টিকুলাৰ ভিডিঅ'টো ক্লিক কৰিব আৰু 5 অপশ্যনত যিটো ছাউণ্ড অপশ্যন আছে সেই ছাউণ্ডটোত ক্লিক কৰিব স্পীকাৰটোত। যেতিয়া ক্লিক কৰাৰ পিছত ইয়াত যিটো কাৰ্চৰ সেইটো একেবাৰে -0 কৰি দিব। তো ইয়াৰ ছংটো মানে হাইড হৈ যাব। তো এনেধৰণে মানে যিমানবিলাক মই কৰিলোঁ ভিডিঅ'ত দেখুৱালোঁ সেনেদৰে ছেম প্ৰচেছ কৰি আপোনালোকে ভিডিঅ'টো এড কৰি ল'ব। ভিডিঅ'টো এডিট কৰাৰ পিছত আমাৰ যিহেতু ইমানবিলাক হৈ গৈছে ভিডিঅ'ৰ ভিডিঅ' ছেভ কৰিবৰ কাৰণে ওপৰত কাৰ্চৰটো ক্লিক কৰি তলে এক্সপৰ্ট লিখা আছে, এক্সপৰ্টটো ক্লিক কৰি ভিডিঅ' ছেভ কৰিব। ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাই থকাৰ কাৰণে বেল আইকন অল কৰিবলৈ নাপাহৰিব।